ফ্ৰেণ্ডছ মই আজি দেখাইছোঁ আমাৰ বাৰী পিছখন মানে বানপানী হৈছিলতো গোটেই পুতি পেলাইছিলে তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ দেখাই আছোঁ পুৰা গোটেই সম্পূৰ্ণ বাৰী পিছখন এইয়া গোটেই মানে পুতি শেষ কৰি পেলাইছিলে কিন্তু মানুহবিলাক আজিকালি নাজানানে পইচাৰ শোষ তো পইচাৰ শোষত গোটেই মাটি বিক্ৰী কৰি দিলে এইবিলাক গোটেই গাঁত খান্দি শেষ কৰি পেলালে এইটো সব ফালে গাড়ী লগাই থৈ দিছে এই মাটিৰ মালিক এইটো এই গৈ আছে মাটিৰ মালিক গৈ আছে সেইটো গোটেই বিক্ৰী কৰি শেষ কৰি পেলালে বহুত ধুনীয়া লগা হৈছিলে জাগাখিনি গোটেই মানে পুৰা বালি হৈ আছিলে এতিয়া কাটি শেষ কৰি পেলালে তো দেখা পাইছে ধুনীয়া জায়গা আছিলে গোটেই মাটি কাটি শেষ কৰি পেলালে তো মাটি বিক্ৰী কৰা এটাও কাৰণ আছে যে ধান খেতি কৰিব নোৱাৰে ইয়াতে ধান খেতি কৰিছিলে বানপানী হোৱাৰ পিছত একদম পুতি পেলাইছে পুতি পেলাৰ পিছত তো আৰু খেতি কৰিব নোৱাৰে তো সেইবিলাক মাটি সেইকাৰণে কাটি দিলে আৰু আজি ইয়াতে দুখন গাড়ী আছে এনে বেলেগ দিনা 4খন 5খনেদি মাটি কাটি থাকে আৰু বাম্পাৰটো একদম কম হ'লেও 14খন মান আছিলে বাম্পাৰ আৰু ট্ৰেক্টৰ টোটেল গাড়ী 20খন মানেদি মানে মাটি কাটি আছিলে বানপানী যাব আজি 4-5 মাহ মান হ'ল পানী শুকাওঁতে আৰু 2 মাহ লাগিল মোটামুটি 1.5 মাহ 2 মাহৰ ভিতৰত গোটেই মাটি কাটি শেষ কৰি পেলালে কিমান ডাঙৰ পথাৰ আছিলে কিমান ডাঙৰ এৰিয়া আছিলে সব ফিনিছ মাটি কাটি দেখা পাইছে গোটেই মাটি আছিলে গোটেই পুতি বহুত ওখক লগি পুতিছিলে কিন্তু এতিয়া নাই চাফা পানী হৈ গৈছে গোটেই আৰু মাথাউৰি ভাঙিছিল এইফালে তো এইখিনি দি মাথাউৰি ভাঙিছিলে ইয়াতে মানুহ ঘৰ আছিল মানুহ ঘৰ এতিয়া চিনি নোপোৱা কৰি দিছে পুৰা মানুহ ঘৰে এটি উঠাই লৈ আহিছে পানীয়ে তো এইখিনি দি মাথাউৰি ভাঙিছিলে এইটো মাথাউৰি হয় এইটো এনেকৈ পুৰা একদম মাথাউৰি হয় এইখিনি দি ভাঙিছিলে ইয়াতে মানুহ ঘৰ আছিলে এইটো ঘৰ আধা ভঙা হৈয়ে আছে দেখা মই অলপ জুম কৰি দিওঁ আৰু এইটো ঘৰ দেখিছেনে এটা ঘৰ এইখিনি আধা ভাঙিছে বাকী এইখিনিত আৰু ঘৰ আছিলে বগা হৈ থকাখিনি এইখিনিত আৰু ঘৰ আছিলে এতিয়া ঘৰ আছিল যি গমেই নাপায় এটা ঘৰ এইটো আধা ভাঙা কৰি থৈ দিছে এইটো ঘৰ আধা লৈ আহিছে আধা ৰৈ গৈছে তো বহুত ৰ'দ দি আছে চকু মেলিবই পৰা নাই তো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ভিডিঅ'টো শেষ কৰোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত তো বাই